এই তই বুলিয়া হলি নাই একো নাই বুলিয়া হলি নি কাৰ মোৰতো ক'বলৈ ভুকি আছ হেৰি কালি মানে এইটো ছেকেণ্ড হেণ্ড মোবাইল এটা পালোঁ 1200 টকাতে লৈ পেলালোঁ আগতে ভাগি থাকিলে নহয় এইটোত আকৌ তোৰ সেই ভইচ লক আছে তাকে বোলো মই নতুনকৈ ভইচ লকটো ছেট কৰি দিওঁ বুলি কালি ছুইচটো টিপুতেই তলত জহনীয়া কুকুৰ এটাই ভুকি দিলে গোটেই ৰাতিটো ভুকিছোঁ এইটো ঘটিটো নুখোলা হৈ থাকিলে এইটো ঠেকেচি ভাঙিয়ে পেলাওঁ নেকি সেই পগলা ধৈৰ্য ধৰোঁতে নেভাঙিবি আকৌ মোবাইলটো ধৈৰ্য আৰু ধৈৰ্যৰো সীমা থাকে আমাৰজনীক দেখা নাই সীমা আলি পদূলি নঙলা জেউৰা জপনা গেট একো নেমানে গোটেইখন মহতিয়াই নিয়ে কি কৰিবলৈ যে বিয়া পাতিছিলোঁ নহয় সেইকাৰণে আমাৰ নিচিনা হ'ব লাগে মানুহ দেখিছা নাই আমি দেখিছা নাই আমি কেনেকৈ মাইকীক একে কণ্ট্ৰল কৰি ৰাখোঁ দেখা নাই হয়নে উঠ বুলি ক'লে উঠে বহ বুলি ক'লে বহে হাতৰ মুঠি ৰাখোঁ বেই আমি সেইকাৰণে দেখিছোঁ নহয় মই কালি সেই ঘৈণীয়েৰে সন্ধিয়া বাৰাণ্ডাত তোক এই টেটুটোতে গচকি থাকোঁতে মই দেখিছোঁ হাতত বেলনা মাৰিডাল লৈ এই নহয় এই কিবা আমাৰ কিবা সেই দুৰ্গা মহিষাসুৰৰ নাটক এখনৰ প্ৰেক্টিচ কৰি আছিলোঁ আমি তই সেইটোকে দেখিলি হ'বলা নাটকে প্ৰেক্টিচ কৰি আছিলোঁ এই তাই মোক প্ৰেক্টিচ বাৰু দে তলাক মই যাওঁ দে হ'ব দে এই পঠিয়াই আছোঁ মই ৰ'বা